উজ্জ্বল মেহরা, আমাদের ধন্যবাদ জ্ঞাপন করছি আজকে আমাদের এই সাংস্কৃতিক সন্ধ্যায় আমাদেরকে সহযোগিতা করার জন্য। এবং এই নৃত্যকে কি নৃত্য বলে উনি ওনার ভাষায় ভালো করে বুঝিয়ে দেবেন। ধন্যবাদ। নমস্কাৰ। বাসন্তী পূজাৰ উপলক্ষে আমাক আমন্ত্ৰণ কৰিছিলে পূজা মজুমদাৰে, আৰু এই মঞ্চৰ দ্বাৰাই তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু ইমান ধুনীয়া মঞ্চ আমাক দিয়াৰ বাবে। আৰু কণ কণ ভণ্টিসকল মোৰ লগত নাচিছে, আৰু এইটো আমাৰ সত্ৰীয়াৰ ৰাসলীলা নৃত্য হয়। আমাৰ অসমীয়া সংস্কৃতিৰ যি নৃত্য আমি চলি আহিছে, ৰাসলীলাটো হৈছে আমাৰ কৃষ্ণৰ যি ধৰণে ৰাস ক্ৰিয়া কৰিছিলে, তেখেতে কি ধৰণে লীলা কৰিছিলে গোপিনীসকলৰ লগত বৃন্দাবনত।